নুনু ইয়াত তোমাৰ জলপান আনিছোঁ ভোগালী জলপান নি কোনটো কোনটো তুমি বনালাগে গোটেইকেইটা মই বনোৱা হয় কি খাবা প্ৰথমতে এইটো মই বনাইছোঁ এইটো মই বনাইছোঁ এইটো মই বনাইছোঁ এইটো মই বনাইছোঁ এইটো গোটেইকেইটা মই বনাওঁ ইডলি গুড়ি আলু হেপী বাৰ্থডে লগতে থেংক ইউ বছ থেংক ইউ এয়া বনালোঁ মই বিহু বুলি আৰু আপোনালোকে কি বনালে জনাবচোন দেই ৰাইজ আৰু আজি মোৰ হাজবেণ্ডৰ জন্মদিন হয় আৰু সকলোৱে আশীৰ্বাদ কৰিব তেওঁ ভালদৰে যাতে থাকে ৰাতিপুৱা জলপান খাই চব্জি কাটিবলৈ গ'লোঁ চব্জি কাটি আহি আমি এতিয়া পিছবেলা আমাক আকৌ ফোন কৰিলে ভেলাঘৰৰ পৰা এতিয়া আকৌ ভোজ খাবলৈ হৈ গৈছে সেইটো কাৰণে আমি গোটেইখিনি ওলাই আহিছোঁ মা যাব নোৱাৰে যিহেতু আপোনালোকেতো সকলোৱে জানে মা অপাৰেশ্যন কৰি অহা বেছিদিন হোৱা নাই মই গৈছোঁ মোৰ ভাগিনটো গৈছে আৰু মাহী আছেহি আমাৰ ঘৰত মা ভনীয়েক চাবোৱা হয় মাহী আৰু মাহীকো আমি লৈ আহিছোঁ এয়া আহি পোৱা আমাৰ অলপ দেৰি হ'ল যিহেতু আমাৰ এইবাৰ ভোজ আমি অলপ দূৰতে খাইছোঁ ঘৰৰ পৰা অলপ দূৰ হয় একেখন গাঁৱৰে হয় তথাপিতো গাঁওখন ডাঙৰ কাৰণে আমাৰ ঘৰৰ পৰা অকণমান দূৰ হয় এতিয়া প্ৰথম খোৱা হৈ গ'ল আৰু আমাৰ যিহেতু দেৰি হ'ল সেইটো কাৰণে আমি ছাইডতে বহি আছোঁ এতিয়া হৈ গ'ল আমাৰ আন্ধাৰে হৈ গ'লহি আৰু আমি ইয়াত বহি ল'লোঁ ইয়াত বিলাই আছে তাকে অলপ ভিডিঅ' কৰি ৰাখিছোঁ সাঁচি ৰাখিছোঁ অলপ এতিয়া আমি ভোজ খাই লওঁ দেই ৰাইজ আৰু আপোনালোকে এনেকৈ ভোজ খালেনে নাই খোৱা জনাবচোন দেই আৰু কি খালে জনাব আমি পূৰা হাঁহ মাংস খালোঁ হাঁহ মাংস খাই মেলি ভোজ খাই মেলি এতিয়া আমি কেক এটা অৰ্ডাৰ দি থৈছিলোঁ মই গাঁৱতে বড়ো এগৰাকীক আৰু কেকটো ল'বলৈ আহিলোঁ এয়া কেক লোৱা হৈ গ'ল আহিলৈ দোকান এখনত সোমালোঁ অলপ বস্তু ল'বলগীয়া আছিলে এতিয়া ঘৰ আহি পাই ডাইৰেক্ট হাজবেণ্ডৰ মংগলৰ কাৰণে চাকি এগছ জ্বলালোঁ আৰু কেক এটি আনিছোঁ তেনেকৈ একো বাৰ্থডে বুলি আয়োজন কৰা হোৱা নাই কাৰণ যিহেতু ভোজ খোৱা হৈছিলে আৰু ঘৰতে কেকটি আনি গোটেইখিনি সৰুকৈ এনেই বাৰ্থডে বুলি আৰু মনটো খুচ লগাই দিছোঁ আৰু হাজবেণ্ডক এতিয়া হৈ গ'ল মোৰ মমবাতি জ্বলাই আৰু এতিয়া হাজবেণ্ডে কাটিব আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব দেই তেওঁ যাতে ভালদৰে থাকে এয়া আমাৰ বাৰ্থডে বয় মমকেইডাল অফ কৰি বন্ধ হেৰি কৰিলে লাইটটো জ্বলাই দিওঁ এই বাবাক কয় বাৰ্থডে আজি মাক কয় ঠাণ্ডা দিনত বাৰ্থডে বাচিছো আজি বিহু কণীয়ে গা ধোৱালে আমাৰ এইটো কণী এক প্লেট বিকি অকণমান গা ধুবি দেই
বৌক খুৱাই দিয়া মামা মাৰি খুৱাই দিয়া বৌক খুৱাই দিয়া বৌক খুৱাই দিয়া নহয় এইটো বেছি ক্ৰীমটো বেয়া অকণমান লগাব লাগিছিলে ন অলপ মামা এনেকৈ আৰু কেকটো কাটি গোটেইখিনি অলপ ফূৰ্তি কৰিলোঁ এতিয়া খুৰীহঁত আহিলে খুৰীহঁতকো চাহ দিলোঁ আজিলৈ আহিছোঁ ৰাইজ বাই বাই